নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 24 মে 2020 তাৰিখে বন বিভাগৰ ফালৰ পৰা নতুনকৈ এক নটিফিকেশ্যন জাৰি কৰা হৈছে আৰু এই নটিফিকেশ্যন অনুসৰি বন বিভাগে নতুনকৈ 1046টা পদ মুকলি কৰি দিছে। এই পদসমূহৰ এপ্লাই 25 মেৰ পৰা আৰম্ভ হ'ব আৰু 25 জুনলৈকে ইয়াৰ এপ্লাইসমূহ চলি থাকিব। আৰু এই পদসমূহ হৈছে ফৰেষ্টাৰ, ষ্টেনোগ্ৰাফাৰ, ফৰেষ্ট গাৰ্ড, ছাৰ্ভেয়ৰ, মাউথ, কাৰ্পেণ্টাৰ আৰু ড্ৰাইভাৰ। আপোনাৰ ফৰেষ্টাৰৰ 144টা পদ আছে, ষ্টেনোগ্ৰাফাৰৰ আছে 11টা, ফৰেষ্ট গাৰ্ডৰ আছে 812টা, ছাৰ্ভেয়ৰৰ আছে 35টা, মাউথৰ আছে 28টা, কাৰ্পেণ্টাৰৰ আছে 1টা আৰু ড্ৰাইভাৰৰ আছে 50টা। আৰু এই সকলোসমূহ পদৰ বাবে আপোনাৰ পে স্কেল হ'ব 14,000 to 60,500 আৰু লগতে ইয়াৰ গ্ৰেড পেসমূহ থাকিব। এই পদসমূহত এপ্লাই কৰিবলৈ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজৰ প্ৰয়োজন নহয়, আপোনালোকে বিনামূল্যে কৰিব পাৰিব। আৰু ইয়াত মেল আৰু ফিমেল কেটেগৰী ৱাইজ পোষ্টসমূহ ভাগ কৰি দিছে, আপোনালোকে চাই ল'ব। তাৰপিছত এলিজিবিলিটি অৰ্থাৎ যোগ্যতা কি লাগিব, আপোনালোকৰ নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব আৰু চিটিজেন অফ আছাম হ'ব লাগিব আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত নাম থাকিব লাগিব। আপোনালোকৰ ফৰেষ্টাৰ আৰু ষ্টেনোগ্ৰাফাৰৰ বাবে বয়স লাগিব 21ৰ পৰা 38 বছৰ আৰু বাকী ফৰেষ্ট গাৰ্ড, ছাৰ্ভেয়ৰ, মাউথ, কাৰ্পেণ্টাৰ আৰু ড্ৰাইভাৰৰ বাবে আপোনালোকৰ বয়স লাগিব 18ৰ পৰা 38 বছৰ। আৰু শিক্ষাগত অৰ্হতা ফৰেষ্টাৰ 1ৰ কাৰণে আপোনাৰ গ্ৰেজুৱেট হ'ব লাগিব, ষ্টেনোগ্ৰাফাৰৰ বাবেও গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে ষ্টেনোগ্ৰাফাৰৰ চাৰ্টিফিকেট থাকিব লাগিব। তাৰ ফৰেষ্টাৰ গাৰ্ডৰ বাবে অকল হাই ছেকেণ্ডেৰী পাছ হ'লেই হ'ল। ছাৰ্ভেয়ৰৰ কাৰণে মেট্ৰিক পাছ, মাউথৰ কাৰণে ক্লাছ 8 পাছ আৰু 3 years এক্সপিৰিয়েঞ্চ ইন এলিফেণ্ট আপকিপিং আৰু কাৰ্পেণ্টাৰৰ মেট্ৰিক পাছ হ'লেই হ'ল আৰু ড্ৰাইভাৰৰ বাবেও মেট্ৰিক পাছ হ'ব লাগিব আৰু ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ বাবে যি ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, তাৰ বাবে ফৰেষ্টাৰৰ বাবে হাইট লাগিব মেলৰ 162.56 চেণ্টিমিটাৰ আৰু ফিমেলৰ লাগিব 150 চেণ্টিমিটাৰ আৰু ST সকলে 153 চেণ্টিমিটাৰ হ'লেই হ'ল মেলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত 145 চেণ্টিমিটাৰ। আৰু যি চেষ্টৰ নৰ্মেল লাগিব 79 চেণ্টিমিটাৰ আৰু এক্সপাণ্ডেড লাগিব 84 চেণ্টিমিটাৰ। আৰু ফৰেষ্ট গাৰ্ডৰ বাবে হাইট লাগিব জেনেৰেল OBC, MOBC আৰু SC লাগিব 163 চেণ্টিমিটাৰ মেলৰ বাবে আৰু ফিমেলসকলৰ বাবে 150 চেণ্টিমিটাৰ আৰু ST সকলৰ মেলৰ বাবে 153 চেণ্টিমিটাৰ আৰু ফিমেলৰ বাবে 145 চেণ্টিমিটাৰ। আৰু চেষ্ট জেনেৰেল OBC, MOBC, ST, SCৰ সকলোৰে বাবে নৰ্মেল হ'ব লাগিব 79 চেণ্টিমিটাৰ আৰু এক্সপাণ্ডেড লাগিব 84 চেণ্টিমিটাৰ। আৰু চিলেকশ্যন প্ৰচিডিউৰ এই সকলোসমূহ পষ্টৰ বাবে 2টা ফেজত এক্সাম হ'ব। আৰু যি ফৰেষ্টৰ 1 তাৰ বাবে ৰিটেন এক্সাম হ'ব 100 মাৰ্কছ আৰু এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছৰ কাৰণে থাকিব 30 মাৰ্কছ। ফৰেষ্ট গাৰ্ডৰ বাবেও ৰিটেন এক্সাম হ'ব 75 মাৰ্কছ আৰু এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছ থাকিব 30 মাৰ্কছ। ষ্টেনোগ্ৰাফাৰৰ বাবেও ৰিটেন এক্সাম থাকিব 100 মাৰ্কছ আৰু টেষ্ট ইন ষ্টেনোগ্ৰাফি তাত থাকিব 50 মাৰ্কছ, এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছ থাকিব 30 মাৰ্কছ। অৰ্থাৎ ষ্টেনোগ্ৰাফাৰৰ বাবে টোটেল 180 মাৰ্কছৰ এক্সাম হ'ব। আৰু ছাৰ্ভেয়ৰৰ বাবেও ৰিটেন টেষ্ট হ'ব 75 মাৰ্কছ আৰু যোনটো ছেকেণ্ড ফেজ টেষ্ট হ'ব তাত থাকিব 100 মাৰ্কছ আৰু এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছত থাকিব 30 মাৰ্কছ আৰু টোটেল 205 নম্বৰৰ এক্সাম হ'ব। কাৰ্পেণ্টাৰ, ড্ৰাইভাৰ আৰু মাউথৰ বাবে ৰিটেন টেষ্ট হ'ব 75 মাৰ্কছ আৰু ছেকেণ্ড ফেজত থাকিব স্কিল টেষ্ট, তাত থাকিব আপোনাৰ 50 মাৰ্কছ আৰু এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছ তাত থাকিব 30 মাৰ্কছ, অৰ্থাৎ টোটেল 155 মাৰ্কছৰ এক্সাম হ'ব। আৰু মই ডেছক্ৰিপশ্যনত PDF লিংকটো দি দিম, আপোনালোকে ডাউনলোড কৰি PDFটো চাব পাৰিব। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক আৰু লগতে এনেধৰণৰ তথ্যসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।